আমি 20 বছৰ ধৰি খেলখন ভালেই চলি আছিলে আজি কি হ'ল কি নতুনকৈ পটককৈ আমি আগতে গম পোৱা নাই আজি ডেটত যেতিয়া খেল আমি ৰিলিজ কৰিম ডেট দি দিছোঁ আজি টাইমটো ফিক্সড কৰি দিছোঁ পটককৈ কি হ'ল কি আমাৰ পটককৈ উচ্চতম ন্যায়ালয়ৰ পৰা আমাৰ এটা ডিচিশ্যন আহিছে যে আমাৰ ওচৰতে নহয় প্ৰশাসনৰ ওচৰত আহিছিলে যে মানে অসমত 35খন বোলে খেল বাতিল কৰা হৈছে ঠিক আছে তো কিয় কাৰণে হৈছে তো আমি গম পোৱা নাই পাছতে আমি গম পালোঁ যে এইটো কিবা নতুন প্ৰট'কল আহিছে তো প্ৰট'কলটোৰ কাৰণে কি হ'ল কি আমাৰ আজি ডেটৰ খেলখন মানে কৈছে যে এইটো উচ্চতম ন্যায়ালয়ৰ পৰা নতুন এটা ডেট আহিব যোনটো ডেট ৰিলিজ কৰা হ'ব সেইটো ডেটেই গেমখন চলিব পাৰিব ইয়াৰ আগতে নহয় বুলি কৈছে ঠিক আছে তো এতিয়া কি হ'ল কি আমি চাম যে আমি এইটোৱে ক'ব বিচাৰোঁ আমাৰ যোনে টিকেট মানে কিনিছে বা যোনে টিকেট বিক্ৰী কৰিছে সবকে মই এটাই কথা ক'ম যে আপোনালোকৰ নিজে জানে যে আমাৰ 20 বছৰৰ খেল আমি ইমান ধুনীয়াকৈ চলাইছোঁ আজি ডেটত এনেকুৱা হৈ যাব বুলি আমিও নিজেও ভাবিব পৰা নাই ঠিক আছে আপোনালোকৰ যদি ইমান বছৰৰ যদি এটা মৰম এটা ভালোবাসা স্নেহা আছে আপোনাৰ ওপৰতে আমাৰ ওপৰতে আছে তেনেহ'লে আপোনালোকে অলপ ধৈৰ্য ধৰক আমাৰ নেক্সট ডিচিশ্যনটো কি আহে ন্যায়ালয়ৰ পৰা সেইটো কাৰণে আপোনালোকে অলপ ৱেইট কৰক আমি খেলখন চলাবলৈ যেনে তেনে আমি ট্ৰাই কৰি আছোঁ আৰু সোনকালে আমি ডেটখন ৰিলিজ কৰিব ট্ৰাই কৰিম যেতিয়াই আমি খেলখনৰ ডেট ফিক্সড হ'ব সেইটো টাইমতে আমি ডেটখন আপোনাৰ নিউজতো দিম ছ'চিয়েল মিডিয়াতো দিম চবতে দি দিম আপোনালোকে টেনশ্যন ল'ব নালাগে আৰু কোনো এনেকৈ নাভাবিব যে আমি খেলখন নচলা বুলি বা আমি টকা মাৰি দিম কাৰণ কি আমাৰ খেলখন চলাই কিনে আজি ডেটত আমি মন্দিৰখন বনাইছোঁ এইটো মন্দিৰ বনাইছোঁ আজি ডেটত আমাৰ খেলখন পূৰা ফেয়াৰ খেল চলি আছে কেতিয়াও আমি ইয়াতে চিটিংবাজি নকৰোঁ টেনশ্যন ল'ব নালাগে আৰু আমাৰ কোনো মানে যোনে টিকেট চেল কৰা চেলাৰবিলাকৰ ওপৰতো কোনো হেম্পাৰ আহিব নালাগে আমি এইটো বিচাৰিম অলপ ধৈৰ্য ধৰক ইমান দিন ধৈৰ্য ধৰিছে যাতে আৰু কেইটা দিন ধৈৰ্য ধৰক আমাৰ মানে যিটো আমাৰ ডিচিশ্যনটো আহি যাব ন্যায়ালয়ৰ পৰা আমি সোনকালে ডেটখন ৰিলিজ কৰিম আৰু অলপ অপেক্ষা কৰক খালি আমি এইটোৱে বিচাৰিম কাৰণ কি আমি এইটো টকা দি কিনে আমাৰ মন্দিৰৰ ডেভেলপমেণ্ট কৰি আছোঁ খেল চলাই আছোঁ কাৰণে আজি চবে স্নেহ মৰমে আমাৰ টিকেটখন পূৰা গোটেই ইণ্ডিয়াৰ বাহিৰতো চবতে গৈ আছে মানুহে কাটি আছে টিকেটখন তো সেইটো মানে মানুহে দুখীয়া মানুহ বহুতে মানে হাজিৰা কৰি পইচা দি পিনে যিহেতু কিনিছে মোৰ লগত মানুহ আছে মোৰ ঘৰৰ মুৰ্গী বিকি পিনে ঘৰৰ মুৰ্গী আপুনি শুনি লওক ঘৰৰ মুৰ্গী বহুত মানুহ হাজিৰা কৰি কোৰ্টৰ অৰ্ডাৰ ইয়াত লগাই দিম আপোনালোকে হাইকোৰ্টে কি অৰ্ডাৰ দিছে অ'কে তো সেয়া ক'লো যাতে একো নাই খেলখন হ'ব খেল বাকী একো নাই বাকী আপোনালোকৰ খেল আকৌ নিশ্চয় হ'ব আমাৰ সুপ্ৰিম কোৰ্টৰ কিবা এটা আদেশ সুপ্ৰিম কোৰ্টৰ কিবা এটা আজি আদেশ নাপালে সেইকাৰণে খেলখন নিশ্চয় ৰাখিছে বাকী আগন্তুক দিনত খেলখন নিশ্চয় পাতিব আপোনালোকক আমি লাইভ দেখুৱাম আজি নহ'লে বেয়া নাপাব মোৰ ফালৰ পৰা আকৌ আমাৰ কমিটিৰ ফালৰ পৰা কৈছোঁ আৰু মা আছে মন্দিৰ এতিয়াতো একো খেলি মেলি কৰিব নোৱাৰে তো সেইটো কৈছোঁ বাকী একো নাই বাকী আপোনাৰ ওচৰত আকৌ নেক্সট আহিম আপোনাৰ কাৰণে আপোনালোকে টিকটবোৰ ফালি নেপেলাব টিকট নিশ্চয় দিয়ক নিজৰ খেল হ'ব জয় শ্ৰীৰাম জয় অসম